আমাৰ আশে-পাশে থকা গছ-গছনি, ফুল, পাত, বৃক্ষ আদি আপোনালোকে দেখিয়ে থাকে। এইবোৰ ধুনীয়া, নহয়নে? নিশ্চয়কৈ হয়। কিয়নো এয়া আপুনি চকুৰে দেখিছে। ঠিক একেদৰেই প্ৰেমৰ ক্ষেত্ৰতো মানুহে কাৰোবাৰ মুখনি অথবা কাৰোবাৰ চিত্ৰ মনতে অংকন কৰি লয়। এই ধৰক এনেকুৱা চকুহাল, তেনেকুৱা হাঁহি, ঘন চুলিকোছা, সুন্দৰ সুঠাম, দেহ গঠন ইত্যাদি ইত্যাদি। কিন্তু এয়াই প্ৰেমৰ অস্তিত্ব নেকি? এয়া সেই শৰীৰৰ অস্তিত্ব যি আমাৰ দুচকুৱে দেখিছে আৰু আমিও মানি লওঁ। আচলতে প্ৰেম ভিন্ন হয়। প্ৰেম বায়ুৰ দৰে, যি দেখা পোৱা নাযায়, যদিও ইয়াৰ অস্তিত্বই জীৱন দিয়ে। এই জগতে কোনো মহিলাক কুৰূপ বুলি ক'ব পাৰে, কিয়নো তেওঁলোকে সেই দৃষ্টিৰে চাইছে। কিন্তু সংসাৰৰ প্ৰত্যেকজন সন্তানৰ দৃষ্টিত মাতৃয়ে সবাতোকৈ সুন্দৰ, কিয়নো ইয়াত ভাৱনা জড়িত হৈ আছে। আপুনি যদি প্ৰেম কি বুজিব খোজে, মনৰ দৃষ্টিৰে চাবলৈ শিকক।